আজিতো পবিত্ৰ ঈদৰ দিন। মোকতো ফাৰ্চিয়ে ঘৰলৈ নিবলৈ আহিব বুলি কৈছিল সিহঁতৰ। সি অহাৰ আগত মই অকণমান পঢ়ি লওঁ, কাৰণ ৰাতিলৈতো পঢ়া নহ'ব। কিতাপখন লৈ আহোঁগৈ। ইমানবোৰ ছাবজেক্ট, ইমানবোৰ কিতাপ, কোনখন যে পঢ়িম মই। বাবু, আজি ইমান সোনকালে পঢ়িব বহিলা যে? মা, আজি মই ফাৰ্চিহঁতৰ ঘৰলৈ ঈদ খাবলৈ যাম যে, সেইকাৰণে অলপ সোনকালে পঢ়ি লৈছোঁ মা। ঠিক আছে বাবা, তুমি মন দি পঢ়া হা। ভাল মাৰ্কছ পাব লাগিব নহয়, মন দি পঢ়া। মই কাম কৰিব গৈ আছো হা। অসমীয়া পাঠ্যপুথিখনকে পঢ়োঁ। ওলট পালট। এক আছিল বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ লৰালৰি। কথাই কথাই এদিন দুয়োৰে লাগি গ'ল বৰ হুৰাহুৰি। বুঢ়াই ক'লে ফিটাহি মাৰি, শুনিছানে হয়ে গুগুলি বুঢ়ী, সাদিনত তই যিমান কৰ এদিনৰ মোৰ কাম। মিছা কৈছোঁ যদি অমুকা বুঢ়াৰ সলাই থবি নাম। বুঢ়ী উঠিল ডাং খাই, উত্তৰ দিলে বুঢ়ালৈ চাই, বুঢ়ীৰ জহতে দুবেলা দুমুঠি খাই আছ তই ভাত, এদিন মাথোন নহ'লে মই চেলাই পেলাবি দাঁত। ছাৰেতো মোক কোনে কয় কি কবিতাটোও পঢ়ি যাব দিছিলে, এবাৰ পঢ়ি লওঁ। কালি তেতিয়া মই ভালকৈ স্কুলত মুখস্থ মাতিব পাৰিম। কোনে কি কয়? ঘড়ীটোৱে কয় শুনা, টিক টিক টিক, সময় গৈছে উৰি, ঠিক ঠিক ঠিক। ভোমোৰাই কয় শুনা, কৰি গুণ গুণ, ফুটাই বহিবা পাত নাই ভুন ভুন। পুৱাৰ নিয়ৰে কয় টুপ টুপ টুপ, নজগাবা ভাইটিক চুপ চুপ চুপ। ফাৰ্চি আহি গ'ল চাগে, মই এতিয়া যামগৈ ফাৰ্চিহঁতৰ ঘৰত ঈদ খাবলৈ। ফাৰ্চি তুমি আহিলা, আহা ভিতৰলৈ আহা। ईद मुबारक दोस्त, तुमको ईद का बहुत बहुत शुभकामनाएं। ঈদ মুবাৰক বন্ধু। ব'লা এতিয়া তোমালোকৰ ঘৰলৈ যাওঁগৈ। हाँ हाँ दोस्त, चलो मेरे घर। मम्मी ने बहुत अच्छा पकवान बनाया, एक साथ बैठ के खाते हैं। মা, আমি গৈ থাকোঁ, অলপ আহোঁতে পলম হ'ব। ঠিক আছে বাবু, যোৱা হা, অলপ সোনকালে আহিবা দে। ঠিক আছে মা, হ'ব দিয়া, মই সোনকালে আহিম। বাই বাই মা। পাহৰিয়ে গৈছিলোঁ মেইন কথাটো ক'বলৈ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। অনুগ্ৰহ কৰি সকলোৱে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, লগতে লাইক আৰু শ্বেয়াৰ কৰে, যাতে আমি আৰু ভিডিঅ' বনাব পাৰোঁ। সেয়াই প্ৰাৰ্থনা। ধন্যবাদ। জয় আই অসম।